মঙলদ ইউথ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে অসম ভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। সেই মাৰাথন দৌৰ প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰা হৈছে। অতিরিক্ত আরক্ষী অধীক্ষক মহোদয় নিরূপম হাজরিকা দেবে আরম্ভ উদ্বোধন করিব। আজিৰ এই অসম ভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতাখনে মঙলদ ইউথ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ এই প্ৰতিযোগিতাখন চিপাঝাৰ প্ৰাগ পশ্চিমীৰ সন্মুখৰ পৰা মঙলদৈ গান্ধী মৈদান অভিমুখে যাত্ৰা কৰিব। উদ্বোধন কৰিব মাননীয় শ্ৰীযুত নিৰূপম হাজৰিকা, মাননীয় অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় দৰং মঙলদৈ। অনুষ্ঠিত কৰা এই মাৰাথন প্ৰতিযোগিতা আমাৰ কৰ্মকৰ্তা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লগতে দৌৰবিদসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এইটো মাৰাথন ভাল লাগিছে। সকলোকে মই শুভেচ্ছা জনাইছোঁ। এটা কথাই কৈছোঁ, দৌৰাৰ লগতে অলপ ৰাস্তাটো যিহেতু মানে ব্যস্ত ৰাস্তা, অলপ চাব থাকে। আমাৰ ফালৰ পৰা পুলিচৰ ফালৰ পৰা কিছু সহায় কৰি দিয়া হ'ব। তথাপিও এইটো আপোনালোকক লগতে সকলোকে শুভেচ্ছা জনাইছোঁ। আজি কেইবাজন দৌৰবিদো দেখিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আয়োজন কৰা চিপাঝাৰৰ পৰা মঙলদৈ অভিমুখে ইতিমধ্যে প্ৰতিযোগীসকল আহি আছে। মঙলদ ইউথ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে অসম ভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতা ঘোষণা কৰা হৈছিল আৰু সেই প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰা হৈছে। দৌৰবিদসকলে কুঁৱলী ফালি দৌৰিছে, চাওক। দৌৰবিদসকলক চাপোৰ্টৰ কাৰণে আমাৰ পৰিচালক বিভাগৰ গাড়ী লগতে আহি আছে। সোণালী জয়ন্তী বর্ষ উপলক্ষে আয়োজন করা মারাথন দৌড় প্রতিযোগিতা
এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ অন্ত পৰিব মঙলদৈ গান্ধীমৈদান পথাৰত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। অহা 6 জানুৱাৰী প্ৰথম দিনৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। প্ৰথম স্থানত গৈ থকা প্ৰতিযোগী হৈছে এখেত। আয়োজন করা মারাথন দৌৰ প্ৰতিযোগিতা লগতে সামৰণি অনুষ্ঠান 3 দিনীয়া কাৰ্যসূচী। এয়া মঙলদৈ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতা। মাৰাথন দৌৰ প্ৰতিযোগিতাৰ প্ৰথমজন প্ৰতিযোগী সদস্য বিশেষ মাৰাথন দৌৰ প্ৰতিযোগিতা বিষয়ববী আহি আছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰথমজন প্ৰতিযোগী ইতিমধ্যে আহি পাইছে। প্ৰতিযোগীসকল ইতিমধ্যে আহি পাইছে। প্ৰথম দ্বিতীয় স্থান প্ৰাপ্তি পুৰস্কাৰ মঙলদৈ ইউথ ক্লাবৰ সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা সদৌ অসম ভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে এখেত। আপোনাৰ নামটো? মোৰ নাম বিজয় ডেকা। মই ৰঙিয়া পুথিমাৰীত মোৰ ঘৰ। মই গুৱাহাটী সৰুজাত প্ৰেক্টিছ কৰোঁ আৰু মই মাৰাথন ইভেণ্টে খেলোঁ, ৰুট ৰান কৰোঁ আৰু অসমৰ যিমানবোৰ খেল হয় এনেকৈ খেলি থাকোঁ। বাহিৰতো মই কম্পিটিশ্যন কৰিছোঁ। এতিয়া মই ৰিচেণ্টলি মুম্বাইত খেলি আহিছোঁ আপোনাৰ ফুল মেৰাথন 2 ঘণ্টা 24 মিনিট লাগিছে মোৰ। থেংক ইউ। দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে এখেত। এনেকৈ মাৰাথন চলি আছোঁ। ভাল লাগে খেলখন খেলি থাকিলে থাকে। সেইকাৰণে মই মাৰাথনতে ৰাইজৰ মনোকামনাবিলাক পূৰ্ণ কৰি আছোঁ। নমস্কাৰ, মোৰ নাম ৰবীন্দ্ৰ ডিষ্ট্ৰিক্ট বৰপেটা থানা সৰ্থেবাৰী। ইয়াৰ পিছতে শুভেচ্ছা থাকিল আপোনালৈ। বাকীবিলাক প্ৰতিযোগী এনেধৰণৰ বাস্তৱিক বিষয়সমূহ ভিডিঅ'ৰ ৰূপত আপোনালোকৰ বাবে প্ৰস্তুত কৰি আহিছোঁ। গতিকে ভিডিঅ'টি যদি ভাল পালে লাইক কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি আগলৈও এইদৰে ভিডিঅ' বনাই যোৱাত উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।